স্ট্রং আছিলে এটা সময়ত এই সময়ত আৰু বিপিএফ স্ট্রং নাই যি সময়ত বিপিএফ ক্ষমতা আছিলে তেতিয়াই তেখেতসকলে দুবাৰ তিনিবাৰকৈ হাৰি গ'ল কেণ্ডিডেট তেখেতসকলৰ আৰু এই সময়ৰ কেণ্ডিডেটৰ তেখেতসকলৰ স্ট্রং আছিলে কেবিনেট মন্ত্ৰী কেণ্ডিডেট আছিলে আজিতো যিজন কেণ্ডিডেট দিছে তেখেতেতো এমচিএলে হাৰি গৈছে এমচিএলে হাৰাৰ পিছত আৰু তেখেতক আৰু পাৰ্লিমেণ্টত যিখন সপোন দেখিছে তাত যদি স্ট্রং বুলি কৈছে এইটোতো আমি নাজানো গতিকে আজিৰ সময়ত কোনো স্ট্রং নহয় যিটো স্ট্রং আছে এইটো এনডিএৰ কেণ্ডিডেট স্ট্রং ইউপিপিএল বিজেপি এজিপি যিটো কেণ্ডিডেট আছে সেইটোৱে স্ট্রং কেণ্ডিডেট কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ অফিচ উদ্বোধন কৰা হ'ল ওপেনিং কৰা হ'ল আৰু আজিৰ পৰাই আমাৰ তিনিটা দলৰ নেতৃবৃন্দ কাৰ্যকৰ্তাবিলাকে সকলো আহি এই হেডকোৱাৰ্টাৰত বহি আমাৰ যিটো নিৰ্বাচনৰ ৰণকৌশল নিৰ্বাচনৰ বিভিন্ন একশ্যন প্লানবিলাক ইয়াৰ পৰা বনোৱা হ'ব আৰু ইতিমধ্যে আমাৰ যিটো ইনচাৰ্জ ৰঞ্জিত দাস ডাঙৰীয়া অসমৰ মন্ত্ৰী তথা প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট কমিটিৰ প্ৰেচিডেণ্ট তেখেতে স্পষ্ট আপোনালোকৰ আগত দাঙি ধৰিছে এইবেলি যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনটো আমি মোদী ডাঙৰীয়াৰ নামত নিৰ্বাচনটো খেলি আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত আমি নিৰ্বাচনটো খেলি আছোঁ আৰু ইয়াৰ লগতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰে যিখিনি কাম কৰিছে শান্তি প্ৰতিষ্ঠা কৰা সকলোকে নিৰাপত্তা প্ৰদান কৰা সমন্বয় কৰা আৰু এটা সুশাসন যিটো গঢ়ি তোলা এই গোটেই কামটো ইমান ভালকে কৰিছে ইয়াত আমাৰ এই অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণ বিটিআৰ অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণে ইয়াত পুৰা কনভিন্স হৈছে যে সঁচাকৈ যিটো পৰিৱৰ্তন সঁচাকৈ যিটো উন্নয়ন সঁচাকৈ যিটো সুশাসন এটা আজি এনডিএৰ নেতৃত্বত ইয়াত গঢ়ি উঠিছে এইটো কোনো বিনিময়ত ৰাইজে এইটো হেৰাব নিবিচাৰিব গতিকে ইতিমধ্যে আমি সবে যিটো উমান পাইছোঁ যে আমাৰ কেণ্ডিডেটজনে যিমান ভোট পাব ইয়াৰ আধাহে বাকী কেণ্ডিডেটে ভোট পাব গতিকে এইবাৰ কোনো কণ্টেষ্ট নাই বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কোকৰাঝাৰ লোকসভাৰ পৰা জিকি যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে যিহেতু তেখেতে নেতৃত্ব দিবলৈ গৈ আছে তেখেতে তাতে গৈ পেলাই শক্তিশালী ৰূপত তেখেতক সমৰ্থন জনাব বিপিএফৰ কেণ্ডিডেট ষ্ট্ৰং ৰূপত দেখিবলৈ পোৱা গৈছে বুলি ইতিমধ্যে চৰ্চা হৈছে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ চব বিপিএফ ষ্ট্ৰং আছিলে এটা সময়ত এই সময়ত আৰু বিপিএফ ষ্ট্ৰং নাই যি সময়ত বিপিএফ ক্ষমতা আছিলে তেতিয়াই তেখেতসকলে দুবাৰ তিনিবাৰকৈ হাৰি গ'ল কেণ্ডিডেট তেখেতসকলৰ আৰু এই সময়ৰ কেণ্ডিডেটৰ তেখেতসকলৰ ষ্ট্ৰং আছিলে কেবিনেট মন্ত্ৰী কেণ্ডিডেট আছিলে আজিতো যিজন কেণ্ডিডেট দিছে তেখেতেতো এমচিএলে হাৰি গৈছে এমচিএলে হাৰাৰ পিছত আৰু তেখেতক আৰু পাৰ্লিমেণ্টত যিখন সপোন দেখিছে তাত যদি ষ্ট্ৰং বুলি কৈছে এইটোতো আমি নাজানো গতিকে আজিৰ সময়ত কোনো ষ্ট্ৰং নহয় যিটো ষ্ট্ৰং আছে সেইটো এনডিএৰ কেণ্ডিডেট ষ্ট্ৰং ইউপিপিএল বিজেপি এজিপি যিটো কেণ্ডিডেট আছে সেইটোৱে ষ্ট্ৰং কেণ্ডিডেট তেখেতসকলৰ ইএম আমাৰ লগত আছে আৰু তেখেতে কথাটো কৈ আছে আমি দুই এদিনতে আলোচনা কৰি আপোনালোকক জনাম যে তেখেতৰ আমাক কথা দিছে তেখেতে আমাৰ লগত থাকিব দুই এদিনতে কথা পাতি আপোনালোকক স্পষ্ট কৰিম